নমস্কাৰ মই জেকেবি আসাম চেনেলৰ তৰফৰ পৰা মই আজি আপোনালোকৰ সন্মুখত আহিছোঁ আৰু মোৰ লগত এনেকুৱা এজন ব্যক্তি আছে যিজন আমাৰ লগত ইমান দিন ধৰি অভিনয় কৰি আহি আছে যে কমেডি আমাৰ চেনেলটো কমেডি চলি আছে কমেডি আমাৰ অভিনয়বিলাক কমেডি চলি আছে যেটো আমি কমেডি চেনেল সেইবাবে আমাৰ লগত এনেকুৱা এজন ব্যক্তি আছে যা সকলোৱে চিনি পায় দুষ্ট যিজন দুষ্টৰ অভিনয় কৰি আছে তেখেত মোৰ লগত আজি আছে তেখেতৰ লগত আমি পোনপটীয়া কথা পাতিম আজি আৰু তেখেতৰ উপহাৰ দিয়া গীত শুনিম আমি হে আপোনালোকে আজি আমাৰ ভিডিঅ'টো চাই থাকক এই ভিডিঅ'টো আমি আৰম্ভ কৰিলোঁ धीरे धीरे से मेरी जिंदगी में आना धीरे धीरे से दिल को चुराना तुमसे प्यार हमें है कितना जाने जाना तुमसे मिलकर तुमको है बताना धीरे धीरे से मेरी जिंदगी में आना धीरे धीरे से दिल को चुराना जब से तुझे देखा दिल को कहीं आराम नहीं तेरे होठों पे तेरे की मेरे सिवा कोई नाम नहीं आजा आजा अब कैसा शर्माना धीरे धीरे से दिल को चुराना এইবিলাক গান গালে মোৰ অন্তৰ ফাটি যায় আলাদি আহিব লাগে হ্যাঁ আলাদিক মই মাতি দিছোঁ আলাদি আহিব লাগে হয় ঠিক আছে আপুনি মাতি আছে আপোনাৰ মাতত নাহে কিয় ঠিক আছে আপুনি মাতকচোন কেনেকৈ আহে চাবচোন কেনেকৈ মই মাতি লৈ আহোঁ মাতক মুখৰ এটা হেৰি থাকিব লাগিব কি জানে হেৰি মানে কি জানে নে নাজানে জানো জানো কি মানে কথাৰ ৰস থাকিব লাগিব মিঠাই থাকিব লাগিব মিঠাই ঠিক আছে ঠিক আছে মই মাতি দিছোঁ तुम पास आओ अल्लाह दी आओ पास में बैठ के बातें बनाओ तुमसे न देखे प्यार नहीं आते कहाँ जाके रहती हो अल्लाह दी भाइयों আহিছে না আহিছে না নাই হ্যাঁ মিঠাই থাকিব লাগিব মধুৰ থাকিব লাগিব ঠিকে আছে গম পাইছে না নাই এইবাৰৰ পৰা আপোনাকে মাতিব দিম মোৰ দম আছে না নাই দম আছে মই জানো এতিয়া পথাৰত আমাৰ মই বুজি পাইছো মানুহে যে এটা কাম লৈছে নহয় চেঙেলীয়া বয়সত নাচ লগা কথা শুনা পাইছে না নাই সেনেকুৱা কথা আৰু ঠিক আছে এতিয়া মই কাম কৰিম ঠিকে আছে আপুনি মাতত আহিছে মই মানিছোঁ মোৰো পথাৰত গৰু দৰক দিয়া থাকে এৰি দিয়া থাকে 15টা মান আপুনি ৰাতিপুৱা যায় এবাৰ মাতিব এনেকৈ গধূলি যে আহিব বুলি ক'ব আহিব আপুনি মোৰ ঘৰত এনেকৈ কাম কৰিব তেতিয়া ভাল হ'ব হয় না ঠিকে আছে পিছে ঠিক আছে এখেত হ'ল আলহাদি আলম আমাৰ যিটো আমাৰ গোটেইখিনি কনচেপ্টখিনি মই নিজে কৰোঁ আৰু মোৰ লগত সহায় কৰা এডিটিঙৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো কামত আমাক গোটেইখিনি সহায় কৰা তাৰ মাজত আলহাদি আলম কেমেৰা নিজে চলায় তেওঁ কেমেৰা যিখিনি এংগুল ল'বলৈ কেমেৰা কাম যিখিনি আছে গোটেইখিনি তেওঁ কৰে লগতে তেওঁ আৰু কিবা কিবি কাম কৰে যে এডিটিং কৰাৰ সময়ত তেওঁ সহায় কৰে এডিটিং তেওঁ কৰে নিজে মোৰ এডিটিংবিলাক তেওঁ কৰে আৰু দ্বিতীয়তে তোমাৰ কনচেপ্ট কিছুমান ভাবিব লগা হ'লে তেওঁক লগত লৈ ভাবোঁ তেওঁ আমাৰ লগত লাগি আছে প্ৰথম আৰম্ভণিৰ পৰা আছে তেওঁ এতিয়ালৈকে আৰু দুজনমান আছে তেখেতসকলৰ নাই যিটো জুৱেল ইহঁতো আছিলে আৰু কোনোবা বেলেগ আছিলে তেখেতসকলৰ নাই আজি আলহাদি আছে লগতে তেখেতে আলহাদিৰ লগত তেখেতে কি বুলি কয় ঠিকে আছে তুমি কথা পাতিবা ঠিক আছে তোমাক মই মাইক্ৰফোনটো দিছোঁ কথা পাতা কি পাতিবা কথা পিছে খবৰ ভাল না শ্বুটিং কেইটা চলি আছে ভালদৰে চলি আছে ভিডিঅ' কেইটা ফানি হৈছে না ফানি হৈছে মানুহ লাইক ভিউজ কৰে নে কমেণ্ট কৰে নে শ্বেয়াৰ কৰে নে এইখিনিতে এটা কথা এই লাইক আহে ভিউজো আহে কমেণ্টটো কম আহে এইখিনি কৈ দিব লাগে কিয় দুষ্টসকল কি আমাৰ ভিডিঅ' কি পচন্দ নহয় যদি পচন্দ নহয় কমেণ্টত লিখি জনাব আমি কেনেকৈ দেখাব লাগে
দৰকাৰ হয় মাটিৰ ওপৰত আমি ভিডিঅ' কৰি আছোঁ, দৰকাৰ হয় গছৰ ওপৰত উঠিম এনেকৈ। হ'ব না নহ'ব? হ'ব ঠিক আছে, ইয়াতে আৰু এটা গীত দৰ্শকক উপহাৰ দিব লাগে, আলাদিও আছে, আৰু এটা গীত গাই দিব লাগে। হয়, এইখিনিতে তেখেতে এটা বাংলা গীত গাব, বাংলা গীত এটা গুণগুণাই দিব। ঠিক আছে, আৰম্ভ কৰা। ডেকা ল'ৰাসকল, তোমালোকৰ যদি বিয়া বাৰু পতা নাই তেনেহ'লে এতিয়া বয়স হ'ব, তেতিয়া বিয়া পাতি ল'বা। এতিয়া বিয়া পাতি কি হ'ব, এতিয়া ইনজয় ইউৰ চেল্ফ মাৰি থাকা একেবাৰে, হয় নহয়? কি কমেডি গান হ'ব নেকি? গোৱালপৰীয়া হ'ব নে লোকগীত হ'ব? এনেকুৱা এটা গান গাম, এই বিয়া বাৰু কৰিলে কি অৱস্থা হয় মানুহৰ। ঠিক আছে, গাই দিয়া। এজন মানুহে বিয়া পাতিছে, বঙালীতে কম গানটো, বিয়া পাতিছে, বিয়া পাতাৰ পিছত মানে যিজন বিয়া পাতে তাক পুলিচে মানে হেৰি থাকে নহয়, উগ্ৰপতি থাকে নহয়, লৈ যাইখিনি গুলিয়াই হত্যা কৰি দিয়ে। তাৰ বিয়া কৰি কোনো লাভ আছে? একো লাভ নাই। এইটো এটা হিষ্টৰী। সেই হিষ্টৰীৰ বিষয়ে মই এটা আপুনি বিয়া পাতা নাই, বিয়া পাতা নাই, মাজতে পাতিলে যদি। আৰু দৰ্শক, যদি কাৰোবাৰ যদি দৰা লাগে, চাইছে নহয় আমাৰ ভিডিঅ'টো, দৰাটো চাইছে না? ভাল লাগছে যদি দৰাটো, কোনোবা যদি পচন্দ কৰি থাকে আহি লৈ যাব, একো নকওঁ, মই চাই থাকিম। ঠিক আছে, গাই দিয়া। কৈছোঁ হা, বঙালী গান না, এটা বঙালী গান, তাৰপিছত এটা হিন্দী গান। এইটো গান কিন্তু সকলো মানুহে চাব পাৰিব, কোনো ধৰ্ম চৰ্ম একো নাই, সকলোকে চাব পাৰিব। এইটো জুবিন গাৰ্গে গোৱা গানটো মই গাইছোঁ, সকলোৱে শুনিব, কাণেদি মনেদি ভিতৰত সোমাই ল'ব। ঠিক আছে, গাইছোঁ হা, গাইছোঁ পিছা, গাইছোঁ পিছা, দৰ্শক গাইছোঁ দেই, চাই থাকিব কিন্তু। এই তেতিয়াৰ পৰা গাইছোঁ গাইছোঁ কৰি আছা, গাই দিয়া। এইটো গান কিন্তু সম্পূৰ্ণ গাম হা, সম্পূৰ্ণ গাম। আৰম্ভ কৰি জুবিন গাৰ্গ গাম না, গাই দিয়া, গাম না, গাম নে? অ' গাই দিয়া, গাই দিয়া। ঠিক আছে, গাম। গাইছোঁ পিছে হা, গাইছে গাইছোঁ, সঁচাকৈ গাইছোঁ কিন্তু এইবাৰ, কিন্তু এই অংগী ভংগী নকৰোঁ কিন্তু, গামে এইবাৰ গামে, বঙালী গান। অঁ গাম গাম। কাহান্দি কাহানাই বাজি আহারে শানাই, কাহান্দি কাহানাই বাজি আহারে শানাই, হুহুন পাথারো তোর বসি, বিহিয়ের বহসর নাই ঘুরিতে, বিহিয়ের বহসর নাই ঘুরিতে, মরিছে নৌদানি, কাহান্দে কাহানাই বাজে আহারে শানাই, কাহান্দে কাহানাই বাজে আহারে শানাই, বাহাপো মাওয়ে বহর আদরের, বাহাপো মাওয়ে বহর আদরের, আলা ভুলাও রে কানাই, হাউসের বিয়ে হলে কিসে কপালে, হাউসের বিয়ে হলে কিসে কপালে, সুখ বাহালে খেনাই, কাহান্দে কাহানাই বাজে আহারে শানাই, কাহান্দে কাহানাই বাজে আহারে শানাই, শুন পাথার তোর বসি, বিহিয়ের বহসর নাই ঘুরিতে, বিহিয়ের বহসর নাই ঘুরিতে, মরিছে নদানি, কাহান্দে কাহানাই বাজে আহারে শানাই, কাহান্দে কাহানাই বাজে আহারে শানাই, কাহান্দে কাহানাই বাজে আহারে শানাই। হ'ব, দৰ্শকসকলে দিব হাত চাপৰি। যিহেতু আমাৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ আছে, আজি এইখিনিতে আমি সামৰণি কৰিব লগা সময় হৈছে, যিহেতু
তেতিয়া আপোনালোকৰ মাজত যদি আপোনালোকে এই ভিডিঅ'বিলাক চাই যদি কি বোলে কমেণ্ট কৰিব যদি ভাল পায় এনেকুৱা ধৰণৰ ভিডিঅ' আহিব আপোনালোকৰ মাজে মাজে যদি আপোনালোকে বিচাৰে আৰু সেইবাবে আমাৰ লগত সকলোৱে আছে আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো JKB আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে কৰিব এইখিনি কৈ মই আজি এই আমাৰ অনুষ্ঠানটো সামৰণি কৰিছোঁ ধন্যবাদ সিনেমায় JKB আছাম আমার চ্যানেল চাবি তাতে আমার নতুন গানের ভিডিও ছবি পাবি